পইচা নাছিলে ন তোমাৰ হিল লৈ তোমাৰ ওপৰত দলাই দিও কেছ ধৰি থাকোঁ আৰু বহুতে ভাবিছিলে যে মই 3টা চেনেল খুলিছো পইচাৰ কাৰণে আপোনাৰ গাৰ্লফ্ৰেণ্ড আছে নেকি ল'ৰাটো সৰু কিন্তু প্ৰশ্ন ডাঙৰ যিটো নহওক একো নাই তাক মই মানে বেহাবাৰী আপলোড চিন এটা দেখিছিলোঁ তাৰ বিষয়ে অলপ কৈ দিবা নেকি মোহনক যে মই বাইকেদি পানী মাৰি যাওঁ হয় হয় থেংক ইউ so much So আজি কৌস্তভক লগ পালো আপুনি কালি যোৰহাটত থাকিলে যোৰহাটত মানে আজি ইয়াতে থাকিলো তোমাৰ বাহনী চাহ বাগিচা যি আছে তাত থাকিলো তোমাৰ যোৱাকালি যোৰহাটত আজি আৰু যোৰহাট যাম আহি যোৰহাটত বহুত বেছি ভাল লাগিছে কাৰণ তোমালোকৰ নিচিনা ইমান ভাইটিবিলাক লগ পাইছো আৰু ক'ব নালাগে চবকে ৰিপ্লাই দিয়ে চব মানে কিছুমান অলপ চেলিব্ৰিটি টাইপৰ বুলি ভাবে নহয় কিন্তু আপুনি মানে মানুহজন মানে অলপ ফ্ৰী টাইপৰ মোৰ কাৰণে ভাল লাগে আপোনাৰ সেইকাৰণে সদায় দামটো আৰু ধৰি থাকিব লাগিব মানুহৰ লগত তোমাৰ মিলি থাকিব লাগিব আৰু হয়তো দূৰৰ পৰা বেলেগ বেলেগ ভাবে কিন্তু লগ পালে তোমাৰ আৰু গম পায় আপোনাৰ ঘৰত কোন কোন আছে ঘৰত মা দেউতা আৰু মই আছো তাৰমানে কোনো মোৰ ভাইটি ভণ্টি টাইপৰ একো নাই আৰু মই মা দেউতা বৰপেটাত থাকে আৰু মই তোমাৰ গুৱাহাটীত থাকোঁ হয় আৰু এতিয়া আপুনি নেক্সট মানে আপোনাৰ প্লেন কি আছে এতিয়া নেক্সট প্লেনটো তোমাৰ এতিয়া মই গোটেই অসম এক্সপ্ল'ৰ মোৰতো ইণ্টাৰভিউটো চেনেলটো আছিলে ন এতিয়া ব্লগিঙত অলপ সেই কৰি আছোঁ মই বিভিন্ন অসমৰ ঠাইত তোমাৰ ভিডিঅ' বনাই আছোঁ এতিয়া আপোনাৰ ব্লগিং চেনেলটো আপোনাৰ BYP বুলি চেনেল এটা আছিলে আছে সেইটো আছে এতিয়াও আছে সেইটো মানে একচুৱেলি শ্বৰ্ট ফিল্ম বনোৱা কিন্তু শ্বৰ্ট ফিল্ম এখন বনোৱাটো ইমান ইজি নহয় স্ক্ৰিপ্ট লিখিব লাগে তোমাৰ স্ক্ৰিপ্ট লিখি তাত তোমাৰ ডাইলগ লিখি কাষ্টিং কৰি এডিটিং কৰি বহুত কিবা কিবি প্ৰচেছ থাকে আৰু বহুতে ভাবিছিলে যে মই 3টা চেনেল খুলিছোঁ পইচাৰ কাৰণে একচুৱেলি পইচাৰ কাৰণে খোলা নাই যোৱা এবছৰ ভিডিঅ' দিয়া নাই এইটো এটা হবি টাইপৰ নাই কেতিয়াবা মন যায় ন কিছুমান তোমাৰ ষ্টৰি মাইণ্ডত আহে সেইটো ষ্টৰি লিখি কৰিব মন যায় সেইকাৰণে কেতিয়াবা কৰোঁ আৰু সেইটো আৰু এতিয়া আপুনি আজি ক'ত থাকিব আজি তোমাৰ ইয়াতে থাকিম হোটেল জিকে পেলেচ যোৰহাটৰ খুব ধুনীয়া হোটেল সেইখন আৰু যোৰহাটত আপুনি কি দেখাম ভাবিছে যোৰহাটত তোমাৰ বিভিন্ন ঠাই আছে এতিয়া তোমাৰ আজি টোকলাই চাহ গৱেষণা কেন্দ্ৰ নেক্সট এখন আছে তাৰপিছত বহুতে আমাৰ তোমাৰ নিমাতী ক্ষেত্ৰৰ কথা কৈ চাওঁ কি দেখাব পাৰোঁ কিমান দেখাব পাৰোঁ মইতো কম দিনৰ কাৰণে আহিছিলোঁ কিন্তু এতিয়া বাঢ়ি গৈ আছে তাৰমানে মোৰো ভাল লাগিছে আৰু বহুত মানুহখিনি ইমান মৰমীয়াল সকলোৱে মাতি আছে আজি দুদিন হৈছে আজি আমাৰ টোটেল 3 দিন হ'ল 3 দিন হ'ব আৰু আজি আপোনাৰ ফেভৰেট অসমৰ ইউটিউবাৰ ফেভৰেট নহয় আপোনাৰ বাহিৰৰ কোন বাৰু বাহিৰৰ তোমাৰ মোৰ আশিষ চাঞ্চেলানী ভাল লাগে তোমাৰ তাৰপিছত আমি ধৰানাও ভাল লাগে আৰু ফেভৰেট ফুড তোমাৰ মাটন বুলি ক'ব লাগিব মাটন কালি ইয়াতে মাটন খাইছোঁ কালিও ইয়াতে খাইছোঁ পৰহি ইয়াতে খাইছোঁ ক্ৰিকেট মই সৰুৰ পৰা বহুত ক্ৰিকেট খেলিছোঁ তাৰমানে কি জানা মই তাৰমানে ফিল্ডিঙত বিৰাট ভাল আছিলোঁ তোমাৰ এনেকুৱা প্ৰেক্টিচ কৰিছোঁ না এই ঘৰৰ ওচৰত যদি তোমাৰ সেই টাইমত বল কিনিব পইচা নাছিলে ন তোমাৰ হিল লৈ তোমাৰ ওপৰত দলাই দিও কেছ ধৰি থাকোঁ তাৰমানে আপুনি ইউটিউবৰ অহাৰ আগত আপুনি কি কৰিছিলে ইউটিউবৰ অহাৰ আগতে মই তোমাৰ বিভিন্ন ধৰণৰ সেই কৰিছোঁ জব কৰিছিলোঁ বহুত ষ্ট্ৰাগল আৰু তোমাৰ কৰিছোঁ তোমাৰ তাৰ আগতে তোমাৰ এটা হেৰি হ'ল জেনেৰেটৰ অপাৰেটৰ হিচাপে কাম কৰিছিলোঁ গুৱাহাটীত এখন হস্পিটেলত বা বিভিন্ন তেনেকুৱা টাইপৰ কাম কৰি আছিলোঁ আৰু এটা কথা সুধিছিলোঁ তাক মই মানে বেহাবাৰী আপলোড চিন এটা দেখিছিলোঁ তাৰ বিষয়ে অলপ কৈ দিবা নেকি মোহনক যে মই বাইকেদি পানী মাৰি যাওঁ আৰু ইণ্টাৰভিউ লৈছিলে তাত বেহাবাৰী আপলোড সেই টাইমত মই তাৰমানে নিউজ পেপাৰত লিখিছিলোঁ ইউটিউবাৰ নাছিলোঁ নিউজ পেপাৰত মই কৰি আছিলোঁ নিউজ পেপাৰত ইণ্টাৰভিউ বা নিউজ পেপাৰত লিখিছিলোঁ মানে কেতিয়াবা বেহাবাৰী আপলোডৰ পুৰণা এপিছডটো ইউটিউবত চাই থাকিব আহি যায় হয় চ' তেনেকুৱা টাইপত কৰিছিলোঁ মাজে মাজে ইচ্ছা আছিলে অলপ অভিনয় কৰিব আপোনাৰ গাৰ্লফ্ৰেণ্ড আছে নেকি ল'ৰাটো সৰু কিন্তু প্ৰশ্ন ডাঙৰ যিটো নহওক একো নাই গাৰ্লফ্ৰেণ্ড মোৰ বৰ্তমান নাই বাৰু নাই ছিংগলে আছোঁ নাই মানে আপোনাৰ মন নাই নে পুৰা নাই তোমাৰ এতিয়া মন নহয় মন আৰু একো নহ'ব ন মন আছে কিন্তু মেইন প্ৰব্লেম হ'ল তোমাৰ যাক ভাল লাগে তাই থাকে তেনেকুৱা টাইপৰ হৈছে বস্তুটো ন আপোনাৰ যাক ভাল লাগে হ'ব চাগে নালাগিব পাৰে বা তোমাৰ মোৰ যাক ভাল লাগে অলৰেডি থাকে তেনেকুৱা টাইপৰ হৈ আছে মেবি হ'ব আৰু লগ পাই ভাল লাগিলে আৰু বেলেগকৈ কথা পাতিম নিশ্চয় চ' থেংক ইউ চ' মাছ মোৰ ফালৰ পৰা শুভকামনা থাকিলে চ' ৰঙীন চেনেলটো আপোনালোকে চাব ছাবস্ক্ৰাইবো কৰিব বঢ়িয়া শুভকামনা থাকিলে অভিনন্দন থাকিলে থেংক ইউ চ' মাছ